এভৰিৱান নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ' লৈ। আৰু আজি ভিডিঅ'টো দেখি গম পাইছে দীপাৱলী ভিডিঅ' হয়, বহুত লেট হ'ল আপলোড দিওঁতে, তাৰতে চৰি সকলোকে, কাৰণ এনেকৈয়ে চলি যাবলৈ কিছু ব্যস্ততাৰ কাৰণে ভিডিঅ'টো মই এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ। আৰু এয়া আম্বাই কেইটামান চাকি লৈ আহিছে জ্বলাবলৈ, আৰু গোটেইখিনি মই ৰেডি কৰি আছোঁ। আৰু এইফালে ভণ্টিক দিছোঁ ভিডিঅ' বনাবলৈ, আৰু এয়া চাকিকেইটা ধুনীয়াকৈ ৰেডি কৰি লৈ এতিয়া জ্বলাম। আৰু প্ৰায়ে এতিয়া গধূলি হৈয়ে গৈছে, যিহেতু চাকি এটা এতিয়াহে লৈ আহিছে। আৰু ওচৰ পাজৰ সকলোকে চাকি জ্বলোৱা দেখি আমাৰো জ্বলাবলৈ মন যায়। আৰু পোহৰৰ উৎসৱ কাৰণো ভাল নালাগে, পোহৰেৰে সকলোৰে মন প্ৰাণ উজ্বলি উঠে। আৰু এনেকৈয়ে যাতে সকলো পৃথিৱীৰ পৰা দুষ্ট বেয়া সকলো যাতে নাশ হৈ যায়, জ্বলি পুৰি ছাৰখাৰ হৈ যায়, সেইটোৱে দোৱা, সেইটোৱে কথা আৰু আমাৰ। আৰু এয়া লাইটকেইটা আব্বাই আনিছে, ধুনীয়া লাগিছে জ্বলাই দিওঁতে, যিহেতু সকলো পোহৰ 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 হৈ আছে, সেয়েহে আমাৰনো কিয় আন্ধাৰ হৈ থাকিব, আমাৰো পোহৰ হ'ব লাগিব নহয় জানো। আৰু এয়া ফুলজাৰি কেইটামান সেয়াও আব্বাই আনিছে, আৰু এইকেইটা দুইজনীৰ কাৰণে আনিছে, কাৰণ যিহেতু এইবাৰ ঘৰতে আছিলোঁ দেৱালীত, সেইকাৰণে আব্বাই সিহঁতৰ কাৰণে লৈ আহিছে। আৰু গোটেইখিনি সিহঁতৰ কাৰণে আনিছে যদিও আমি চবেই মিলি জুলি গোটেইখিনি ফুটাই পটাই শেষ কৰি দিছোঁ পুৰা। আৰু এয়া দুইজনী এইবাৰে ফাৰ্ষ্ট টাইম জ্বলাবলৈ লৈছে, ভয় কৰি আছে। সৰুজনীতো একদম ভয়তে ওচৰতে যাব পৰা নাই, ডাঙৰজনীক তথাপিতো মাহীকে ধৰি কিবাকে শিকাই তাইক জ্বলাবলৈ মান্তি কৰাইছে। আচলতে জ্বলাবলৈ দিয়াৰ এটাই কাৰণ, এনেকৈ আগুৱাই দিলেহে ভয়টো নোহোৱা হ'ব, কাৰণ ভয় ভয় কৰি পিছুৱাই থ'লে পিছলৈ পিছ পৰিয়ে থাকিব, আৰু কামবিলাকত ভয় কৰি আগ্ৰহী নহ'ব বা তেনেকৈ আগুৱাই নাযাব। গতিকে ভয়টো ভঙোৱাই হৈছে একমাত্ৰ কাৰণ। তথাপিতো জ্বলাব দিছোঁ যদিও ওচৰতে আছোঁ মানুহবিলাক চাই, যে সিহঁতৰ যাতে হাত জ্বলি নাযায়। আৰু সৰুজনীও ফাইনেলি কিবাকে জ্বলাব লৈছে, ইমান দূৰত ধৰিছে তাই হাতখন পূৰা একদম ভয়তে। আৰু ভয় লাগিবই দিয়কচোন, হাতখন যদি জ্বলি যায় একদম অৱস্থা বেয়া। আৰু ফুলজাৰিৰ যদি কিবাকে অকণমান জুই আহি হাতত পৰে, তেনেহ'লে হাতখন একেবাৰে বহুত বেয়াকৈ জ্বলি যায়। মোৰ এনেকুৱাই হৈছে, ছেকেণ্ড দিৱালীৰ দিনাখন হাতত অকণমান ফুলজাৰি আহি পৰি হাতখন পূৰা মোৰ জ্বলি গৈছে, একদম পূৰা একো কৰিব পৰা নাই আৰু হাতখন দি। এতিয়া ফাইনেলি অকণমান ভাল পাইছোঁ। আৰু এয়া ময়ো জ্বলাবলৈ লৈছোঁ ফুলজাৰি, আৰু ফুলজাৰিকেইটা ইমান ধুনীয়া আছিলে, দেখিছে কিমান ধুনীয়াকৈ জ্বলি আছে। কালাৰিং নহয়, এইটো হোৱাইটতে হয়। আৰু দুইজনী এইবিলাক দেখা পাই ইমান ফূৰ্তি লাগিছে। আচলতে ঘৰত যেতিয়া থাকোঁ, মোৰ হাজবেণ্ডৰ ঘৰত, তেতিয়া এইবিলাক দেখা পোৱা নাযায়, কাৰণ তাতে থাকিলে ঘৰৰ ভিতৰতে থাকোঁ যিহেতু। আৰু ইয়াতে মাৰ ঘৰত আহিলে গোটেইখিনি খোলা মেলাৰ মাজত কি হয় কি নহয় গোটেইখিনি বস্তু দেখা পোৱা যায়। আৰু আমি সকলোৱে মিলি এতিয়া বম ফুটাবলৈ ৰেডি হৈছোঁ। আৰু এয়া বাবুৱে বম ফুটাই আছে, আৰু মই দুলাটা ঝাটাককৈ ফাটাককৈ ফুটি গ'ল। আৰু এয়া তাই ফুটাবলৈ লৈছে এইবাৰ ফাৰ্ষ্ট টাইম বম। তাই দেখিছে ভয়তে কেনেকুৱা কৰি আছে, একদম তাইৰ কিমান ভয়। আৰু এই বম ফুটাওতে তাইৰ সময় লাগিছে 5 মিনিট, দেখিছে। আৰু ওচৰতে দোকানী দাদা এটাই মিঠাই নিদিল দীপাৱলী বুলি, আৰু আমিও মিঠাইকেইটা খাই ল'লোঁ ধুনীয়াকৈ সকলোৱে এটা এটা। আৰু দীপাৱলী বুলি মিঠাচ বানতাইহে। আৰু এয়া ধুনীয়াকৈ মই অলপমান শ্বৰ্ট ভিডিঅ' এটা বনাবৰ কাৰণে এনেকৈ এক্টিং কৰি আছোঁ। আৰু ফাইনেলি দুইজনীৰে ভয়টো অকণমান নোহোৱা হ'ল, এতিয়া পূৰা জ্বলাই জ্বলাই পূৰা শেষ কৰি দিলে। আৰু এইফালে দিছে কলগছ বম লগাই এখেতে আৰু ভাইটিয়ে। আৰু এয়া দেখিছে ঘৰৰ ওচৰৰ পৰাই এনেকৈ বমবিলাক ফুটাই আছে ওচৰতে দাদা এজনে, আৰু পূৰা বমবিলাক এটাৰ পিছত এটা গৈ গৈ পূৰা ফুটি আছে। আৰু ওচৰৰ পৰা আজি দেখিলোঁ, এনেকৈ ওচৰৰ পৰা আগতে দেখা নাছিলোঁ, দূৰত কোনোবাই ফুটাই দেখা পাওঁ ওপৰত, কিন্তু এনেকৈ ওচৰৰ পৰা ফুটা দেখা নাছিলোঁ। দেখি সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু এই বম চম ফুটোৱাবিলাক বাৰু প্ৰদূষণ নহয়নে? ইমান আচলতে প্ৰদূষণ কৰিব নালাগে মোৰ মতে, এইবোৰ ফুটাই চুটাই টকাবিলাক এনেই জ্বলোৱাৰ নিচিনা হৈ যায়। আৰু বাৰু যিয়ে নহওক, এই কলগছ বমটোৰ সৈতে আজিলৈ বাই বাই সকলোকে।